নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তোমালোকৰ যিসকলে এইবাৰ এইচএছ ফাইনেল এক্সাম দিবা তোমালোকৰ বাবে তোমালোকৰ অসমীয়া বিষয়ৰ কবিতাৰ 5টা 100% কমন ব্যাখ্যাৰ বিষয়ে আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম আৰু ইয়াৰ পৰা তোমালোকৰ এক্সামত যিকোনো এটা ব্যাখ্যা কমন পৰিবই। সো তোমালোকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। সো ইয়াতে মই 5টা ব্যাখ্যা দিছো আৰু এইকেইটা ব্যাখ্যা যদি তোমালোকে সম্পূৰ্ণ চোৱা তেতিয়াহ'লে তোমালোকৰ এক্সামত ইয়াৰ পৰা নিশ্চয় এটা ব্যাখ্যা কমন পৰিবই আৰু ইয়াৰ প্ৰতিটো ব্যাখ্যা তোমালোকৰ মাৰ্কস হ'ব 4 মাৰ্কস অৰ্থাৎ 4 নম্বৰকৈ থাকিব এটা ব্যাখ্যাত। প্ৰথম ব্যাখ্যাটো হৈছে অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ জনজীৱনৰ সংঘত অভ্যুত্থান। এই ব্যাখ্যাটো খুবেই ইম্পৰ্টেণ্ট হয় এইবাৰৰ এক্সামৰ বাবে। ইয়াৰ এনসাৰটো হৈছে ব্যাখ্যা কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান শীৰ্ষক কবিতাৰ পৰা তুলি অনা হৈছে। পৃথিৱীক নতুন ৰূপত সজাই মানৱৰ জয়গান গোৱাৰ প্ৰয়াস কৰি কবিয়ে কবিতা ফাঁকি অৱতাৰণা কৰিছে। কবিয়ে সমগ্ৰ পৃথিৱীখন ৰূপান্তৰৰ মাজেৰে আগবঢ়াৰ কামনা কৰি পৃথিৱীখনক সকলোকে নতুন চকুৰে সজাই তুলিবলৈ কৈছে। আন্ধাৰৰ কাল যৱনিকা ভেদি পোহৰ বিলাবলৈ কবিয়ে জনতাক আহ্বান কৰিছে। বোকাত জন্মা পদুমে যেনেকৈ সূৰ্যৰ পোহৰত ফুলি শোভাবৰ্ধন কৰে তেনেকৈ এন্ধাৰৰ পৰা জ্ঞানৰ পোহৰ পাবলৈ মানুহে চেষ্টা কৰিব লাগে। সকলোৱে যদি প্ৰেম আৰু একতাৰ কাম কৰে তেতিয়া উন্নতি অনিবাৰ্য হোৱাৰ লগতে জীৱন হ'ব অভিনৱ। কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদয়ৰ যোগেদি এক ৰূপান্তৰৰ পৃথিৱী গঢ়াৰ কথা কৈছে। সো এই ব্যাখ্যাটো খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো ভালকৈ চাই থবা। আৰু এইখিনিতে তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকে সদায় ব্যাখ্যা লিখোঁতে এটা কথা মন কৰিবা যে ব্যাখ্যাত সদায় তোমালোকে 3টা পইণ্ট লিখিবলৈ চেষ্টা কৰিবা। অৰ্থাৎ প্ৰথম পইণ্টত তোমালোকে ব্যাখ্যাটো কোনটো কবিতাৰ পৰা লোৱা হৈছে বা কবিজনৰ নাম কি সেইটো নিশ্চয় উল্লেখ কৰিবা। আৰু দ্বিতীয়তে তোমালোকে সেই ব্যাখ্যাটোৰ পৰা কবিয়ে বিশেষকৈ কি বুজাব বিচাৰিছে সেইটো লিখিবলৈ চেষ্টা কৰিবা। আৰু শেষত তোমালোকে মূল ব্যাখ্যাটো অকমান বহলাই ব্যাখ্যা কৰি দিবা। যদি তোমালোকে এই 3টা পইণ্ট ব্যাখ্যাত লিখা তেতিয়াহ'লে তোমালোকে সম্পূৰ্ণ মাৰ্কস পাবা, অৰ্থাৎ 4ৰ ভিতৰত 4 পাই যাবা। সো এতিয়া নেক্সট ব্যাখ্যাটো চাওঁ। তেৱে কাম তেৱে কৰ্মী তেৱে কাৰিকৰী নিশ্চয় নিশ্চয় তেৱে বিশ্বখনিকৰ। এই ব্যাখ্যাটো খুবেই ইম্পৰ্টেণ্ট হয় এইবাৰৰ এক্সামৰ বাবে আৰু এইবাৰৰ এক্সামত অহাৰ খুবেই চান্স আছে। সো এইটো ভালকৈ চাই থবা। ইয়াৰ এনসাৰটো হৈছে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত জ্ঞান মালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা বিশ্বখনিকৰ নামৰ কবিতাৰ পৰা তুলি অনা হৈছে। এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে ব্যাখ্যা কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। সৃষ্টিকৰ্তাৰ অস্তিত্ব সৰ্বত্ৰ বিৰাজমান। প্ৰতিটো জীৱ আৰু জড় পদাৰ্থ সকলো ক্ৰিয়াকৰ্মৰ আঁৰত বিশ্বখনিকৰৰ কৃপা বৰ্তমান। কাৰ্য তেওঁ কাৰণেই তেৱেই, তেওঁৰ দয়াতে সৃষ্টিৰ সকলো বৰ্তি আছে। জীৱ দিছে তেৱেই আৰু তেৱেই মৰুভূমি শুকান বালিত জীৱক জীৱন ধাৰণৰ উপায় দিছে। সাধাৰণ এটি বীজ বা ভ্ৰমণৰ পৰা এজোপা প্ৰকাণ্ড মহীৰু বা পূৰ্ণ মানৱৰ গঠন তেৱেই সম্ভৱ কৰি তোলে। প্ৰকৃতিৰ বিচিত্ৰ ৰূপৰ মাজতে তেওঁৰে মহিমা লুকাই আছে। এই বিশ্ব সৃষ্টিকৰ্তাজন অখণ্ড শক্তিৰ অধিকাৰী যি তিল তিলকৈ পৃথিৱীখনক গঢ়ি তুলিছে। সেয়েহে কবিয়ে তেওঁক বিশ্বখনিকৰ বুলি কৈছে। সো এই ব্যাখ্যাটো খুবেই ইম্পৰ্টেণ্ট হয়, এইটোও ভালকৈ চাই থবা। এতিয়া নেক্সট ব্যাখ্যাটোলৈ। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে গালোঁ জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। এই ব্যাখ্যাটো খুবেই ইম্পৰ্টেণ্ট হয় এইবাৰৰ এক্সামৰ বাবে আৰু বহুবাৰ এক্সামত এইটো ৰিপিট হৈছে, অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰত আহি গৈছে। ইয়াৰ এনসাৰটো হৈছে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱাদেৱৰ ৰচিত উভতি নহাৰ কবিতা নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে। দুখ যন্ত্ৰণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায় সেই প্ৰসংগত কবিয়ে উক্ত কবিতা ফাঁকিত অৱতাৰণা কৰিছে। পৃথিৱীখনত জন্মগ্ৰহণ কৰি কবিয়ে বহুতো দুখ সুখ যন্ত্ৰণা আদি পাইছে। এই দুখ যন্ত্ৰণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে। অৰ্থাৎ যন্ত্ৰণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা আৰু তেওঁ সৃষ্টিকৰ্মৰ মাজেদি সেই যন্ত্ৰণাৰ মন্ত্ৰকে বাৰে বাৰে গাইছে। কবিয়ে জানে জীয়াই থকাটো এটা ধেমালি মাত্ৰ খন্তেকীয়া, এদিন সকলোৱে পৃথিৱী এৰি যাব লাগিব। সেয়ে যন্ত্ৰণাৰ দুগ্ধই খন্তেকীয়া জীৱনটোক কবিয়ে দুখময় কৰি তুলিব নোখোজে। যন্ত্ৰণাৰে পৰিপূৰ্ণ এই পৃথিৱীখনলৈ কবিয়ে বাৰে বাৰে উভতি আহিব নোৱাৰে। তেওঁ এবাৰে এই জীৱনৰ খেল ধেমালি খেলিব সুযোগ পাইছে বুলি কবিতাংশত বুজাইছে। সো এতিয়া 4 নম্বৰ ব্যাখ্যাটোলৈ। নিশ্চয় নিশ্চয় তেৱে অন্তৰ্যামী সৰ্বজ্ঞান বিশ্ব আত্মপ্ৰাণ সৰ্বব্যাপী সৰ্বশক্তিমান। এই ব্যাখ্যাটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনসাৰটো হৈছে জ্ঞান মালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাই উক্ত কবিতা ফাঁকিত নিৰ্গুণ নিৰাকাৰ স্বৰূপ ঈশ্বৰ আৰু তেওঁৰ কৰ্মৰ বিষয়ে প্ৰকাশ কৰিছে। কবিয়ে কৈছে ঈশ্বৰক চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও দেখা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি স্থিতি আৰু লয়ৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব সদায় অনুভৱ কৰিব পাৰি। তেৱেই ক্ষণিকৰ ৰূপে সমগ্ৰ বিশ্বকে সৃষ্টি কৰিছে যদিও তেওঁ কোনো দেখা নাপায়। তেওঁ হৈছে অন্তৰ্যামী সৰ্বজ্ঞান বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাণ আত্মস্বৰূপ আৰু সৰ্বত্ৰতে বিয়পি থকা সৰ্বশক্তিমান। এই ব্যাখ্যাটো তোমালোকৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট, সো এইটো ভালকৈ চাই থবা। এতিয়া 5 নম্বৰ ব্যাখ্যাটোলৈ। কোনোবা আহিব মোৰ দৰে কোনোদিনা মোৰ সুৰতে বাজিব নতুন বিনা উহু সেয়া হ'ব নতুন মানুহ সেই দিনো হ'ব নতুন দিন মোৰ তাত একো নাথাকে চিন। ইয়াৰ এনসাৰটো হৈছে
বাক্য কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱা ৰচিত উভতি নহাৰ কবিতা শীৰ্ষক কবিতাটোৰ পৰা তুলি ধৰা হৈছে বা উদ্ধৃত কৰা হৈছে। কবিয়ে পৃথিৱীখনলৈ পুনৰ উভতি নহাৰ প্ৰসংগত এই কবিতাংশ উল্লেখ কৰিছে। প্ৰকৃতিৰ নিয়ম অনুসৰি কবিয়ে পৃথিৱীখনত জন্মগ্ৰহণ কৰিছে। পৃথিৱীখনক ভাল পাই বাবেই কবিয়ে দুখ যন্ত্ৰণা পাহৰি হাঁহি হাঁহি জীৱন অতিবাহিত কৰিছে। কিন্তু কবি বাস্তৱত বিশ্বাসী, এই পৃথিৱীৰ পৰা এদিন যাব লাগিব। এই কথা মৰ্মে তেওঁ উপলব্ধি কৰে। সংসাৰত তেওঁ বহু কাম কৰি গৈছে। জীৱনকালতো তাৰ কেতবোৰ স্বীকৃতিও পাইছে। তেওঁৰ মৃত্যুৰ পাছত তেওঁক অনুকৰণ কৰি উত্তৰ প্ৰজন্মই হয়তো বহুতো কাম কৰিব। তথাপি তেওঁৰ চিন্তাত থাকিব মাথো নতুন ধ্যান ধাৰণ আৰু এক নতুন দিনৰ বা যুগৰ সূচনা হ'ব। চ' এই ব্যাখ্যাটো খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ বাবে। এইটো ভালকৈ চাই থবা। চ' তোমালোকক মই এইটো ভিডিঅ'ত দুটা ব্যাখ্যা এক্সট্ৰাকৈ দি থৈছোঁ আৰু এই দুটা ব্যাখ্যা তোমালোকে চাব পাৰা বা নাচালেও কোনো কথা নাই, কিন্তু চাই থোৱাটোৱে বেছি ভাল হ'ব। 6 নম্বৰ ব্যাখ্যাটো হৈছে বিশ্বৰ যত কৰ্মীৰ দল তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল। নাইবা এই ব্যাখ্যাটো তোমালোকক এক্সামত দুই ধৰণে দিব পাৰে। বিশ্বৰ যত কৰ্মীৰ দল তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল, মায়াপুৰী মানৱৰ কাঠমিস্ত্ৰী ঘৰ। এই দুয়োটা ব্যাখ্যাৰ এনচাৰ এটাই হ'ব। চ' তোমালোকে এক্সামত ভালকৈ চাই ল'বা। ইয়াৰ এনচাৰটো হৈছে উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ সাহিত্য সৌৰভৰ অন্তৰ্গত কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ দ্বাৰা ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিতাটিৰ দ্বাৰা কবিয়ে কেনেদৰে শ্ৰমিক শ্ৰেণীটো শোষণৰ বলি হৈ দৰিদ্ৰ জীৱন কটাবলগীয়া হৈছে তাকেই কৈছে। বিশ্বৰ সকলো কাঠমিস্ত্ৰী, কমাৰ, কহাৰ আদি কৰ্মীৰ দল আজি শোষিত। কাঠমিস্ত্ৰীৰ হাতত ৰান্দা বাটালি লৈ কপালৰ ঘাম টপাটপ মাটিত পেলাই কঠোৰ পৰিশ্ৰম কৰে। অসহনীয় শাৰীৰিক শ্ৰমৰ বোজা লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে নানা মনোমোহা কাঠৰ আচবাব সাজে যদিও তেওঁলোকে ভালদৰে খাবলৈ পিন্ধিবলৈ নাপায়। এওঁলোকে নিজৰ তেজ ঢালি শ্ৰমৰ বোজা লৈ ধনীসকলৰ মায়াপুৰী সাদৃশ অট্টালিকা সাজিছে যদিও তেওঁলোক প্ৰাপ্য মজুৰি নাপাই অভাৱত জুৰুলা হৈ আছে। চ' এই ব্যাখ্যাটো ইম্পৰ্টেণ্ট হয়, চাই থবা। এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ ব্যাখ্যাটো লৈ মই নাহোঁ পৃথিৱী তোমাক ভাল পাই গ'লোঁ তথাপিও মই নাহোঁ। এই ব্যাখ্যাটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ বাবে। ইয়াৰ এনচাৰটো হৈছে উদ্ধৃত কবিতা ফাঁকি কবি নৱকান্ত বৰুৱা ৰচিত উভতি নহাৰ কবিতা নামৰ পাঠটিৰ অন্তৰ্গত। পৃথিৱীক কবিয়ে প্ৰাণ ভৰি ভাল পায়। পৃথিৱীক ভাল পোৱাৰ কথা তেওঁ বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে। যন্ত্ৰণা কবিৰ জীৱনৰ মন্ত্ৰ। জীয়াই থকাটো অৰ্থাৎ জীৱনটো এটা ধেমালিহে মাত্ৰ। তেওঁ এই পৃথিৱীলৈ আহি এই পৃথিৱীতে জীৱনটো কটালে, অৰ্থাৎ জীয়াই থকা কেইদিন ধেমালি কৰিলে। জীৱনৰ বুকুল পা কবিয়ে এই পৃথিৱীখনতে বুটলিছে। গতিকে কবিয়ে এই পৃথিৱীখনক প্ৰাণ ভৰি ভাল পায়। কিন্তু দুখৰ বিষয়ে পৃথিৱীক ইমান ভাল পালেও ইয়াৰ পৰা এবাৰ গুচি গ'লে তেওঁ পুনৰ এই পৃথিৱীলৈ নাহে, আহিব নোৱাৰে। চ' আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক যেইকেইটা ব্যাখ্যা দিছোঁ গোটেইকেইটা চাবা আৰু মই তোমালোকক এটা বিশ্বাস দিব পাৰোঁ যে এইকেইটা ব্যাখ্যাৰ পৰাই তোমালোকৰ এইবাৰৰ এক্সামত আহিব। আৰু এই ব্যাখ্যাসমূহৰ যদি তোমালোকক PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'বা। টেলিগ্ৰাম চেনেলৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত পাই যাবা। আৰু আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।